হেল্ল' বন্ধু-বান্ধৱীসকল, পুনৰ জিলিকি উঠিল জনপ্ৰিয় অভিনেত্ৰী তথা মডেল আইমি বৰুৱা ৰেড কাৰ্পেটত। হয়, এইবাৰ কানছ ফেষ্টিভেল 2023 ফ্ৰান্সত জিলিকিল জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। বৰ্তমান অভিনেত্ৰীগৰাকী আছে ফ্ৰান্সত আৰু ফ্ৰান্সত 16 মে'ৰ তাৰিখৰ পৰাই অনুষ্ঠিত হৈ আছে কানছ ফেষ্টিভেল 2023 আৰু 27 মে' পৰ্যন্ত চলি থাকিব। আৰু এইখিনি সময়ত জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে বহুতো আলোকচিত্ৰই শ্বেয়াৰ কৰে নিজৰ ছ'চিয়েল মিডিয়া পেজত। আৰু ফাইনেলি আইমি বৰুৱাই শ্বেয়াৰ কৰে এই পোষ্টটি, য'ত অসমীয়া চাদৰ মেখেলাযোৰৰ সৈতে দেখা পোৱা গ'ল ৰেড কাৰ্পেটত অভিনেত্ৰীগৰাকীক। আমি আমাৰ চেনেলৰ তৰফৰ পৰা আইমি বৰুৱালৈ জনাইছোঁ অভিনন্দন। দ্বিতীয়বাৰৰ বাবে ৰেড কাৰ্পেটত জিলিকি উঠিল জনপ্ৰিয় অভিনেত্ৰীগৰাকী। এইবাৰ কানছ ফেষ্টিভেল ফ্ৰান্স 2023 জিলিকিল আইমি বৰুৱা। বন্ধু-বান্ধৱীসকল, আইমি বৰুৱাক কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।